আহিছে? মই আহিছো বোৱাৰী। আহিলে আৰু মোৰটো গৰম কৰিবলৈ। আজি বোৱাৰীক জ্বলাই যাম। বমাই আহিছে। বহক বমাই। মা ঘৰত কোনো নাই নে? অকলে আছে বৰমা। তেখেতৰ অফিচ আছে নহয়, তেখেত অফিচলৈ গ'ল। বোৱাৰী তইনো কি কৰি আছ? এই কিটচেনৰ বস্তুবোৰ ঠিক ঠাক কৰি আছো। আগত তই খিনাইছ বোৱাৰী তই। আৰম্ভ কৰিলে আৰু ভুল যাবি। ইমানকৈ যে খিনালি তাই ঘৰলৈ মাছ মাংস আনে নে নানে? মাজে মাজে খাওঁ মাছ মাংস বমাই। আমাৰো নকবি, সদায় মাছ মাংস থাকিবই। সৰু ল'ৰাটোৱে ফোন কৰিব, দাদাই মাছ মাংস কিবা নিছেনে? তাৰ পাছত ডাঙৰ ল'ৰাটোৱে ফোন কৰিব, ভাইটি কিবা মাছ মাংস নিছেনে? ইপিনে আৰু মোৰ টকাবোৰ ৰৈয়ে যায়। আপোনালোকৰে ভাল বমাই। বমাই চাহ পানী খাবনে? আজি নাখাওঁ দিয়া বোৱাৰী, বেলেগ দিনা খাম। আজি আহিছো দে বোৱাৰী। যা যদি সোনকালে যা। বোৱাৰী কি ভাবিছা? নাই বৰমা, একো হ'ব নাই। যাওঁ দিয়ে বোৱাৰী। জ্বলাবলৈ আহিছিলে কিন্তু নোৱাৰিলে। এই বান্দৰীজনী মোৰ কথাত জ্বলিলে নে নজ্বলিলে? পিছবেলা আকৌ আহিব লাগিব। বান্দৰীজনীক জ্বলাই এৰিম। ভাতকেইটা খাই গৈছিলো, কোনোবা আহিল। ৰবা কৈছো। বমাই দেখোন আহক। বহক বমাই। ঘৰখনত অকলে থাকি বেয়াও লাগে বোৱাৰী, সেইকাৰণে ভাবিছো তোৰ ঘৰৰ পৰা এপাক আহোঁ। ভালে হৈছে বমাই, ময়ো অকলে অকলে। ভাত পানী খালি নে নাই? কিহেৰেনো খালি? নাই বৰমা, নিৰামিষে খালো। বোৱাৰী মই পনীৰ খাই দিলোঁ। আমাৰ আৰু মাছ মাংস কিবা আনিবই নহয় ৰাতিলৈকে। বমাই লাল চাহ খাবনে? এতিয়া চাহ পানী নাখাওঁ দে, ফল মূলবোৰ আছে নহয় ঘৰত, সেইবোৰ খাম। ইমান যে শুনিলে এইবোৰ কথা। বোৱাৰী ফল মূলবোৰ খোৱা হোৱাৰ পিছত মাছ মাংসবোৰৰ যোগাৰ কৰিব লাগিব নহয়। বোৱাৰী জ্বলি গৈছে। বোৱাৰী মাছ কি ডাঙৰ মাছ আনিব নহয়, এয়া প্ৰকাণ্ড মাছ আনিব। মাছবোৰ অনাৰ পিছত ভাজি মেলি অকণমান আঞ্জা বনাম, কিছুমান ভাজি বনাম, খাৰ বনাম, এতিয়াও খাম। ৰাতিপুৱা সেই দুটা ল'ৰা খাই যাব আৰু দুপৰীয়া মই খাই দিম। বোৱাৰী মাংসটো অকণমান ফ্ৰাই বনাম আৰু অকণমান আঞ্জা বনাই দিম দে। দালি নাখাওঁৱে আৰু এই মাছ মাংসবোৰ খাই খাই দালিটো ভাল নলগা হৈ গৈছে। মোৰো টকা পইচাবোৰ ৰৈয়ে যায় বোৱাৰী। এই সেইটোৰ ওপৰত কিবা ব্যৱস্থা কৰিব লাগিব। বোৱাৰী এতিয়া যাওঁ দে। ঘৰত কামবোৰ নাছেনে নাই নাজানো, ৰাতিপুৱাৰ পৰা গধূলিলৈকে খবৰ মান আহিব। বৰমাই অহাক লৈ মই বেয়া পোৱা নাই, কিন্তু কেৱল খোৱাৰে কথা। ডাঙৰ পুতেকে কিমান মাছ কিনিলে, সৰু পুতেকে কিমান মাংস কিনিলে, সেইবোৰে কথা কৈ থাকে। মোৰটো গৰম কৰি দিছে। মুঠৰ ওপৰত কেৱল সিহঁতৰ ঘৰখনৰে কথা। সদায় একো সপা কথা শুনি মোৰ টেমাটো গৰম কৰি দিছে আৰু। আমাৰ ঘৰলৈ নাহিব ক'বলৈও বেয়া লগা হ'ল। পিছত বুলিব যে মোক ঘৰৰ পৰা খেদিলে। তুমি এটা কাম কৰিবা, বৰমাক ক'বা ইঞ্চুৰেঞ্চ কোম্পানীৰ মই এজেণ্ট হৈছো, এটা পলিচি খুলিব লাগিব, RCM কিবা কিবি কিনিব লাগিব, দুটা কোম্পানী ভৰাবলৈ ক'বা। তাৰপিছত কি হয় তুমি দেখিবা নহয়। আপোনাৰ বুদ্ধিটো কম বুদ্ধি নহয় দেই। অই বোৱাৰী তই সোনকালে ৰুমৰ পৰা আহ, তোক জ্বলাই যাম। বমাই আহিছে। বমাই ভাত খাই আছিলো। কিহেৰে ভাত নোখালি? বমাই পইতা ভাত, আলু পিটিকা, পোৰা মাছ এনেকে খাই দিলো আৰু বমাই। মই আৰু পইতা ভাতটো ভাল নাপাওঁ বোৱাৰী।
যোৱাকালি প্ৰকাণ্ড এটা মাছ আনিছিলে বোৱাৰী। সেই মাছটো ভাজি বনাইছোঁ, ভাত দাইল ল'ৰা দুটাকো খুৱাই পঠাইছোঁ, ময়ো পাত খালোঁ। বুঢ়ীজনী লেবেলটো ফটাই দিওঁ। বৰমা, কাম এটা আছিলে। কি কাম আছে বোৱাৰী? বৰমা, মই ৰিলায়েন্স ইঞ্চুৰেঞ্চৰ এজেণ্ট হ'লো নহয়। বোৱাৰী ভালে হৈছে দে। বৰমাই, আপোনালোকৰ ঘৰত ডেইলি মাছ মাংস খোৱাৰ নামত ইমান টকা যে ওলাই থাকে, মোৰ তাতে এটা LIC খুলিব লাগিব দেই বৰমাই। ৰ'ব বৰমাই, মই পুলিচৰ কথাটো মই ভালদৰে বুজাই দিওঁ। বোৱাৰী, মোৰ ঘৰত এতিয়া আলহী আহিব, মই যাওঁ দে বোৱাৰী। বৰমাই ৰ'বচোন, মই বুজাই দিওঁ। বোৱাৰী চা, মোৰ তাত একদম সময় নাই, আলহী আহি ৰখি থাকিব। বৰমাই ঠিক আছে বাৰু। বৰমাই আৰু এটা কথা কওঁ ৰকচোন। ক বোৱাৰী, সোনকালে ক, সময় নাই মোৰ হাতত। মই মাৰ্কেটিং কোম্পানীত এটাও সোমালো নহয় বৰমাই। ভালেই বোৱাৰী। আজি মোৰ বস্তু কেইটামান আপোনালোকৰ ঘৰত লৈ যাম বৰমাই। আপুনি ল'ব লাগিব কিন্তু দেই। মই আবেলি আপোনালোকৰ ঘৰত যাম বৰমাই। আপোনাক মই দুটা বিষয় বুজাই দিম। ঠিক আছে, হ'ব দে বোৱাৰী। এশবাৰ অহা বুঢ়ীজনীৰ একো খবৰে নাই দেখোন আজি। এটা কাম কৰোঁ, আজি আমাৰ বস্তু কেইটামান কিনি লৈ বুঢ়ীজনীক দেখুৱাই আহোঁ, নহ'লে বিশ্বাস নকৰিব নহয়। বৰমাই, বস্তু কেইটা কেনেকুৱা লাগিলে? ভালেই লাগিছে দে বোৱাৰী। বৰমাই, আপোনাক মই দুটা বস্তু ভালদৰে বুজাই দিলোঁ। এতিয়াতে আপোনাৰ ল'ৰাটো আহিলে মই আকৌ আহিম। এই বস্তুটো ৰাখি থওক বৰমাই। হ'ব, নালাগে দে বোৱাৰী, নাৰাখো দে বোৱাৰী দিয়া। কি হ'ল বৰমাই আপোনাৰ মাতটো? বৰমাই, একো নহয়, ৰাখি থওক বস্তু কেইটা, মই পিছত আকৌ আহিম। এতিয়া নাৰাখো দে বোৱাৰী, ল'ৰাটো আহিলে পিছত আকৌ আহিবি। ঠিক আছে বৰমাই, মই পাছত আকৌ আহিম। বোৱাৰী আহিলে পলাব লাগিব। এটা কাম কৰোঁ, পিছফালতে গৈ আগফালৰ তলাটো লগাই থওঁ। সময়টো কিমান হ'ল বা? 4:10। এবাৰ সিহঁতৰ ঘৰলৈ গৈ আহোঁ, নহ'লে বিশ্বাস নকৰিব নহয়। বৰমাই, অ বৰমাই, বৰমাই, নাই দেখোন বৰমাই, ক'লৈ গ'ল? বহুতো হত্যা পাই গ'লো, আজি তাই নাহিলে হয় আৰু। এতিয়া আমাক কি লৈ গৌৰৱ কৰোঁ? কাৰ কাষত যাম মই গৌৰৱ কৰিবলৈ? বোৱাৰীজনে দেখিলে খেদি আহিব, ইঞ্চুৰেঞ্চ পলিচি খুলিব লাগিব বুলি। এতিয়া তলাটো লগাই থ'ব লাগিব আগফালৰ তলাটো, নহ'লে বোৱাৰী খেদি আহিব, পলিচি এটা গ'ল, অমুক কৰ ই কোনে কৰিব এইবোৰ? কি হ'ল কোৱা? আপোনাৰ বুদ্ধিটো কামত দিলে নহয়। এতিয়া বৰমা বহুদিন নাই অহা। প্ৰকাণ্ড মাছটো আছে নহয়, আমি ভাত কেইটা খাই লওঁ বলক, সোনকালে আহক। প্ৰকাণ্ড মাছ?